নমস্কাৰ বন্ধুসকল, মই কুশল বৰুৱাই সন্ধান ব্লগলৈ আপোনাক স্বাগতম জনালোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টো কিয় বনাইছোঁ আপোনালোকে সাজ পোছাকত আপুনি গম পাইছে। গতিকে এই ভিডিঅ'টো সংগতি ৰাখি আমাৰ সন্ধান ব্লগৰ কেইবাজনো বিষয়া আমাৰ লগত আছে। আহক তেওঁলোকৰ লগত চিনাকি হওঁ। এয়া মোৰ লগত আছে অংকুৰজিৎ শইকীয়া, সন্ধান ব্লগৰ সম্পাদক। নমস্কাৰ বন্ধুসকল। এওঁ উজ্জ্বল শইকীয়া, তেওঁ সন্ধান ব্লগৰ কোষাধ্যক্ষ। এওঁ পিয়ানুষ কলিতা, সন্ধান ব্লগৰ সহ সম্পাদক। নমস্কাৰ। এওঁ সুমন বৰা, সন্ধান ব্লগৰ সহ সম্পাদক। যিহেতু আমি আজি ৰাতি আহিছোঁ ঢেকীয়াখোৱা বৰনামঘৰ পৰিৱেশ আৰু পৰিস্থিতি দেখুৱাবলৈ আপোনালোকক। গতিকে আমি ৰাতি অহাত আমাৰ কেইবাজনো বিষয়া সদস্য আহিব পৰা নাই। তেওঁলোককো আমি পিছত আহিলে চিনাকি কৰাই দিম। আজি এই ভাদ মাহৰ প্ৰথম দিনটো সকলোৰে জ্ঞাত, অসমৰ সকলো প্ৰান্তৰ মানুহে চিনি পোৱা ঢেকীয়াখোৱা বৰনামঘৰ। হয় বন্ধুসকল, আমি এতিয়া ঢেকীয়াখোৱা বৰনামঘৰ মূল তোৰণৰ তলত ৰৈ আছোঁ। আমি আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই কৰোণা কালতো এই আজি যিটো ভাদ মাহৰ 1 তাৰিখ, সেই ভাদ মাহৰ 1 তাৰিখত বৰনামঘৰলৈ অহা যোৱা ভক্তগণৰ ভিৰ কেনেকুৱা, ইয়াৰ পৰিৱেশ কেনেকুৱা, ইয়াত পৰিস্থিতি কেনেকুৱা হৈ আছে, সেই বিষয়ে আমি আপোনালোকক জনাম। আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ। ধন্যবাদ। তেন্তে পলম নকৰি ব'লক ঢেকীয়াখোৱা বৰনামঘৰ দৰ্শন কৰোঁগৈ। আমি এতিয়া বৰ্তমান মূল নামঘৰৰ সন্মুখত আছোঁ। আপোনালোকে দেখিছে জনশূন্য মানুহ, বৈষ্ণৱ, লগতে দোকানবোৰতো কোনো ভিৰ দেখা পোৱা নাই। তাতে যদি আগৰ দৰে হোৱা হ'লে এতিয়া ইয়াত দোকানী ৰ'বৰ টাইম নাপায়, কিন্তু আজি চাওক কিমান খালী আছে। আচলতে আমি ভিতৰত সোমাই যোৱা নাছিলোঁ। এতিয়া আমি গম পালোঁ যে তাত চাকি জ্বলোৱা নিষেধ কৰিছে। গতিকে বন্ধুসকল অকল ধূপেই জ্বলাব লাগিব। কি ক'লে? চাকি নিনিলেও হ'ব, অকল তেলটো লৈ গ'লেও হ'ব, আৰু লগত ধূপ লাগিব। মানে তেল তাত ডাঙৰ ডাঙৰ চাকি আছে, তাত ঢালিলেও হ'ব। মানে কিবা নীতি নিয়ম কৰিছে। আহি এতিয়া ঢেকীয়াখোৱা বৰনামঘৰ কাৰ্যালয়ত আহিলোঁ, আৰু কাৰ্যালয়ত আহি পেলাই আমি এই বৰনামঘৰে প্ৰেচিডেণ্ট আমাৰ বাপ আছে আমাৰ লগত, তেখেতৰ লগত কথা পাতিম। বন্ধুসকল, আপোনালোকে পৰিৱেশ দেখিছে, নিমাওমাও পৰিৱেশ, জনসমাগম নাই, ভক্তবৃন্দৰ কোনো ভিৰ নাই। যিটো যেতিয়া আগতে এই কৰোণা হোৱা নাছিল তেতিয়া ভিৰ দি বান্ধ খোৱা হৈছিলে, কিন্তু এতিয়া কৰোণা নিৰ্দেশনা, এই নীতি নিৰ্দেশনাৰ কাৰণে, মানুহৰ সজাগতাৰ কাৰণে ইয়াৰ কমিটিয়ে কিছুমান নীতি নিৰ্দেশনা জাৰি কৰিছে। তাত নমস্কাৰ। আমি সন্ধান ব্লগৰ পৰা আহিছোঁ। আজি আমি গোটেই সমগ্ৰ অসমবাসীক আজি ভাদ মাহৰ প্ৰথম দিনটোতে ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু আপোনালোকৰ কমিটিৰ সিদ্ধান্ত যি নীতি নিৰ্দেশনা জাৰি কৰা হৈছে তাত কোনো ধৰণৰ মানে ভিডিঅ' চিডিঅ' বা কোনো ধৰণৰ ফটো ল'ব পৰা নাই। আৰু তাতকৈ বেছি দুখজনক কথা, যিটো সময়ত ভিৰ দি বাদ নাপায়, যিটো সময়ত জনসমাগম ইমানেই ভিৰ হয়, মানে মানুহ হেৰাবলগীয়া অৱস্থা হয়, তেনেকুৱা এটা দিনত, বিশেষকৈ আজি ভাদ মাহৰ প্ৰথমটো দিনতে একেবাৰে নিমখৰ পৰিৱেশ। মানে ইয়াৰ কাৰণটো কি বুলি ক'ব বিচাৰে আপুনি? 1528 চন মহাগুৰু মাধৱদেৱে এই পবিত্ৰ ভূমিত এগতি গুৰুবন্দী জ্বলাই এগতি ঢেকীয়াখোৱাৰ অংগৰে ভোজন কৰি ইয়াত এই স্থানডোখৰ জনসাধাৰণৰ মংগলৰ কাৰণে থৈ গ'ল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষ মাধৱদেৱক লগ পাবৰ বাবে বহু লগে যেতিয়া বন্দী হৈছিলে এবছৰৰ পিছত হোৱাৰ আগত 7 দিনীয়াকৈ এইফালে পালনাম পাতিছিলে। আৰু তেতিয়াৰ পৰা ঢেকীয়াখোৱাত মহাপুৰুষজনাৰ পবিত্ৰ ভূমিত 400 পালনাম চলি আছিল। 489 বছৰে পালনামৰ বয়স হৈছে। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে। কিন্তু এইবুলি আমাৰ দুৰ্ভাগ্যৰ বিষয়, দেশত যি কৰোণা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিলে তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ঢেকীয়াখোৱা বৰনামঘৰ বাদ পৰি যোৱা নাই। সেয়া আমি কালি 17 আগষ্ট সন্ধ্যা 8 বজাৰ পৰা পালনাম আৰম্ভ কৰা হ'ল। চৰকাৰৰ আমি যুটীয়াভাৱে আলোচনা কৰা হ'ল
চৰকাৰ যি নিৰ্দেশ যি নিয়মাৱলী আমি তাৰ পালন কৰি পালন কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া আচলতে একো কথা নহয়, আমি জাতি জীয়াই থাকিব লাগিব। যদি আমাৰ জাতি জীয়াই নাথাকে তেতিয়াহ'লে আমাৰ অনুষ্ঠানৰ কি কাম থাকিব পাৰে। সেইকাৰণে আমি মানৱ জাতি, এই আমাৰ এই জাতি জীয়াই থোৱাৰ কাৰণে স্বাস্থ্য বিভাগ বা অসম চৰকাৰ বা জিলা প্ৰশাসনে আমাক যি নিৰ্দেশ দিছে সেই নিৰ্দেশ আমাৰ কল্যাণৰ কাৰণে দিছে। এতিয়া আমি দ্বিতীয় কথা আমি ভাবিব নালাগে। সেয়া আমি ভাবিছোঁ যে আমাৰ নামঘৰলৈ প্ৰতিদিনেই ভকত আহিব পাৰিব, মাস্ক পৰিধান কৰিব লাগিব, চকুত শাৰীৰিক ডিষ্টেঞ্চ ৰক্ষা কৰিব লাগিব, চেনিটাইজ কৰিব লাগিব আৰু নামঘৰত আমাৰ ঘাই চিকিৎ তেল দিব পাৰিব বা বিভিন্ন মন্দিৰ ঘৰত আমাৰ ডাঙৰ ডাঙৰ চাকি আছে তাত তেল দিব পাৰিব। নামঘৰৰ ভিতৰত সদৌ 10জনকৈ এবাৰত সোমাই ধোৱা পান দণ্ড চলি দি পৰিয়ালৰ মংগল সকলোৱে মংগলৰ কাৰণে সেৱা ল'ব পাৰিব। আমি ভাবিছোঁ যে পালনাম ভাগি এইবাৰ আমাৰ এনেধৰণে হ'ব। আমি আগতে 50 লক্ষাধিক ভকতক আনিবলৈ প্ৰস্তুত বুলি কওঁ, এইবিলাক আমি ক'ব পৰা নাই। সেয়া সকলোৱে ৰাসত নীতি নিয়ম মানি আমাৰ মহৎ পালনামত এভাগি সেৱা ল'বলৈ অনুষ্ঠিত নহয়। হয় বন্ধুসকল, আপোনালোকে শুনিলে ঢেকীয়াখোৱা বৰনামঘৰৰ যিখন সমিতিৰ সভাপতি দেৱে যিখিনি চৰকাৰৰ লগত আলোচনা কৰি তেওঁলোকৰ নিজৰ কমিটিখনে আৰু চৰকাৰৰ লগত যি আলোচনা দুয়োটাই আলোচনা কৰিলে, সেই আলোচনাৰ নীতি নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে। ৰাইজ আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব পাৰিব, কিন্তু ইয়াত যি নীতি নিৰ্দেশনা জাৰি কৰিছে কৰোণাৰ প্ৰতি সজাগতাৰ কাৰণে যিখিনি আপোনালোকক নকৰিবলৈ কৈছে সেইখিনি নকৰিব, কৰিব পৰাখিনি নিশ্চয় কৰিব। আপোনালোকে দ্বিধাবোধ নকৰিব যে কৰোণা হৈ আছে আমি বৰনামঘৰ নাযাম, যে ভাদ মাহত আমি চাকি এগছ নতলাম, তেনেকৈ কেতিয়াও নাভাবিব। আহিব, আপোনালোকে নিজৰ সজাগতা নিজেই ৰাখিব লাগিব, ডিষ্টেঞ্চ মেইনটেইন কৰিব। কৰোণাক আমি যিহেতু প্ৰতিৰোধ কৰিবই লাগিব, তাৰ মাজে মাজে আমাৰ অসমীয়া জাতি সংস্কৃতি নাম প্ৰসংগকে ধৰি সকলো অনুষ্ঠানত আমি অংশীদাৰ হ'ব লাগিব। গতিকে বন্ধুসকল আহক, ভয় নাখাব, ভয় নোখোৱাকৈ নিজে সজাগ হৈ ঢেকীয়াখোৱা বৰনামঘৰত এগছেই চাকি জ্বলাওক, কিন্তু চাকি নিজে আনিব নোৱাৰিব। ইতিমধ্যে আমি সেৱাৰীসকলে যি পালনাম মহোৎসৱলৈ আহোঁতে সহায় লৈ আহে, চৰকাৰৰ নিৰ্দেশ মতে আমি সহায় সামগ্ৰীসমূহ লোৱা হোৱা নাই। আচলতে বস্তুখিনি ক'ৰ পৰা আহিছে আমি নাজানিম, সেইদৰে গণসংক্ৰমণ হ'ব পাৰে। সেইদৰে সেৱাৰীসকলৰ পৰা আমি সহায় লোৱা নাই, মাহ প্ৰসাদ দিয়াও হোৱা নাই। ঠিক আছে, তেনেহ'লে বন্ধুসকল আমি ইতিমধ্যে তেখেতৰ যি নীতি নিৰ্দেশনা সেয়া মানি আমি চাকি দিব যাম। চাকি দি আমি আপোনালোকৰ পৰা বিদায় মাগিম। ধন্যবাদ। আপোনালোকে দেখিব পাইছে, এয়া আমি ডাঙৰ চাকিত তেল ঢালিছোঁ। আপোনালোকেও এনেদৰে ডাঙৰ চাকিত তেল ঢালিব পাৰিব। বন্ধুসকল, এতিয়া মই বৰ্তমান উপস্থিত আছোঁ বৰনামঘৰ একেবাৰে সন্মুখতে থকা এখন দোকানত। কিন্তু অতি দুখজনক কথা, আপোনালোকে মোৰ পিছফালে হওক মোৰ সকলো ফালে দেখিছে কোনো ধৰণৰ ভিৰ নাই। কিন্তু এতিয়া এনেকুৱা অৱস্থা কৰোণাৰ কাৰণে, যি মানে ভাদ মাহৰ 1 তাৰিখ হ'লেও আজি এজন বৈষ্ণৱকো মানে আঁতৰৰ পৰা মানে স্থানীয়ই নাই। এই নামঘৰৰ প্ৰাংগণতে ব্যৱসায় বাণিজ্য কৰা দাদা এজনৰ ওচৰলৈ আহিছোঁ মই। তেখেতৰ পৰা জানিম আজি তেখেতৰ দিনটোৰ ব্যস্ততাৰ বিষয়ে। আহক তেওঁৰ মুখৰ পৰা জানি লওঁ। দাদা নমস্কাৰ, আমি সন্ধান ব্লকৰ পৰা আহিছোঁ। আমি আজি সন্ধান ব্লকত এই কাৰণেই আহিলোঁ আমি যে আজিৰ ভাদ মাহৰ 1 তাৰিখ, কিন্তু আজিৰ পৰিৱেশটো কেনেকুৱা? যিটো সময়ত মানে ভাদ মাহৰ 1 তাৰিখ বুলি ক'লে এটা উৎসৱৰ পৰিৱেশ হয়, কিন্তু আজি সেইটো আমি দেখা পোৱা নাই। গতিকে আপোনাৰ ওচৰলৈ আহিলোঁ, ইয়াৰ বিষয়ে কিবা ক'ব নেকি? একচুৱেলি কি হয়, আপোনাৰ ভাদ মাহ বুলি ক'লে আমাৰ ঢেকীয়াখোৱা ৰাইজৰ মন প্ৰাণ এটা নতুনত্ব দিয়ে বুলি ক'ব লাগিব। হয়। কিন্তু কৰোণা মহামাৰীৰ কাৰণে এতিয়া আমাৰ কি হ'ল, ভাদ মাহৰ যিটো আমাৰ ছিষ্টেম, সেই ছিষ্টেমটো আপোনাৰ আগতে যিটো আছিলে পালনাম বুলি ক'লে, সেই বস্তুটো কৰোণাৰ কাৰণে নোহোৱা হ'ল। কিন্তু আমাৰ এতিয়া যিবিলাক দোকান বজাৰ যিটো এটা ভিৰ ভাৰ হৈ থাকে, সেই পৰিৱেশটো বৰ্তমান অৱস্থাত নাই। কিন্তু আগতে পালনাম যিটো ছিষ্টেমত আমাৰ হয়, সেইখিনি সময়ত মানে আমি এইখিনি সময়ত আপোনাৰ লগত এনেকৈ কথা পাতিবলৈ সময় নাপাওঁ। আমাৰ মানে কৰোণাৰ কাৰণে মানে ব্যৱসায়টো বৰ্তমান একোফালে একোৱেই নাই বুলি ক'ব লাগিব এতিয়া।
দোকানখন কিন্তু পাৰ্মানেণ্ট আছে গতিকেহে খুলিছোঁ। নতুন যিবিলাক মানুহে মানে আমাৰ ব্যৱসায়টো কৰে সেইখিনি দেখিছে আপুনি, এইবিলাক জেগা খালী নাথাকে, সেই জেগাবিলাক আপোনাৰ এতিয়া বৰ্তমান খালী আছে, এনেকুৱা এটা পৰিৱেশ। হয় বন্ধুসকল, আপোনালোকে নিশ্চয় শুনি পাইছে যে কৰোণাই সকলোকে জীৱিকাৰ কাঢ়ি নিছে বুলিয়ে ক'ব লাগিব। কিন্তু মই এইখিনিতে কথা এটা সুধিব বিচাৰোঁ। মই ভিতৰত যাওঁতে এই সমিতিৰ যি সভাপতি দেৱৰ লগত মোৰ কথোপকথন হৈছিলে। তেখেতে কৈছিলে যে অকল কৰোণাই নহয়, এই সন্ধিয়া এই যিটো এতিয়া বৰ্তমান সময়ত ইয়াত নিমাও হোৱা কাৰণ কাৰফিউ বুলি কৈছে। হয়, সেইটো হ'ব এইটো বস্তু আপোনাৰ এনেকুৱা হ'ল, আমাৰ প্ৰশাসনৰ নীতি নিয়ম মানে হয়, এই নীতি নিয়মৰ কাৰণে মানে বস্তুটো আমাৰ মানে ভিৰ ভাৰ বা হেৰিটো নাইকিয়া হ'ল নামঘৰ। হয় বন্ধুসকল, এই দাদাজনৰ কথাখিনি নিশ্চয় আপোনালোকে শুনিলে। কৰোণাৰ কাৰণে যি জীৱিকা মানে ব্যৱসায় বাণিজ্য বহুত নিম্নগামী হৈছে। তেখেতৰ দোকানখন একবাৰ দেখুৱাব তোমালোকে। দোকানখন তেখেতৰ নিজৰ ববীয়াকৈ আছে বাবে তেখেত খুলিবলগীয়া হৈছে, কিন্তু খুলি কোনো ধৰণৰ লাভ হোৱা নাই। ভগৱানৰ ওচৰত ইয়াকে প্ৰাৰ্থনা কৰিম, কৰোণা মহামাৰী সোনকালে শেষ হওক, আকৌ আগৰ দৰে হওক, জিলিকি উঠক ঢেকীয়াখোৱা বৰনামঘৰ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আহক। ধন্যবাদ। আমি দেখুৱাব চেষ্টা কৰিছিলোঁ আজি ভাদ মাহৰ প্ৰথমটো দিনত ৰাইজৰ কিমান ভিৰ, কিন্তু আমি নিৰাশজনকভাৱে আপোনালোকক এই ভিডিঅ'টো উপভোগ কৰিবৰ কাৰণে আগবঢ়াই দিছোঁ। যিহেতু আজি ভাদ মাহৰ প্ৰথমটো দিন আছিল, যিটো দিনত প্ৰতি বছৰে ভিৰ দি বাট নোপোৱা অৱস্থা হয়। মানুহৰ জনসমাগম ইমানেই বাঢ়ে যে ৰ'বলৈ ঠাই নোহোৱা হয়। কিন্তু আজি আপোনালোকে নিশ্চয় দেখি আছে, আমি এতিয়া বৰনামঘৰৰ পৰা ওলাই আহিছোঁ। ৰাস্তাত মানুহ নাই, ভকত বৈষ্ণৱ এজনো নাই, নিমাও পৰিৱেশ।